তো ক কি হ'ল তোৰ হে তই ইয়াত যে শুই দিলি যে ঐ তোৰ নাম কি তো মই এতিয়া ব্ৰাছ কৰি লওঁ আৰু ভিডিঅ'বোৰ চাই থাকক স্কিপ নকৰিব ইন্ট্ৰটো ভালকৈ নিদিলোঁ নেকি ন হেল্ল' গাইজ তো কি খবৰ সকলোৰে নিশ্চয় ভালে আছে তো এতিয়া মই মুখখন ধুই লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক স্কিপ নকৰিব সম্পূৰ্ণ চাব তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ যেনেকৈ দেখাম দিনটো কি কৰোঁ কি নকৰোঁ ভাল লাগিলে হয় নাই তো এনেকৈ আজিৰ পৰা ভিডিঅ' বনাম আৰু আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব তো ব'লক মই ব্ৰাছটো কৰি লওঁ আৰু তো গুড মৰ্ণিং গাইজ তো কেনেকুৱা সকলোৰে নিশ্চয় ভালে আছে তো যিহেতু এতিয়া মৰ্ণিং বাজিছে 7:30 আৰু মই এতিয়া শুই উঠিছোঁ শুই উঠাৰ আগতে মানে গা চা ধোৱাই নাই ডাইৰেক্ট তেনেকৈ গৈ ডিউটি ওলাইছোঁহে আৰু কাপোৰ পিন্ধিলোঁ টি চাৰ্ট লগালোঁ আৰু এতিয়া ডিউটি যাব লাগে মুখো ধোৱা নাই ব্ৰাছ কৰি ল'ব লাগিব এতিয়া ব্ৰাছ তো মই এতিয়া ব্ৰাছ কৰি লওঁ আৰু ভিডিঅ'বোৰ চাই থাকক স্কিপ নকৰিব ইন্ট্ৰটো ভালকৈ নিদিলোঁ নেকি ন হেল্ল' গাইজ তো কি খবৰ সকলোৰে নিশ্চয় ভালে আছে তো এতিয়া মই মুখখন ধুই লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক স্কিপ নকৰিব সম্পূৰ্ণ চাব তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ যেনেকৈ দেখাম দিনটো কি কৰোঁ কি নকৰোঁ ভাল লাগিলে হয় নাই তো এনেকৈ আজিৰ পৰা ভিডিঅ' বনাম আৰু আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব তো ব'লক মই ব্ৰাছটো কৰি লওঁ আৰু মই টিফিন পেক কৰি তো ডিউটি যাওঁ তো আপোনালোকক ডাইৰেক্ট ডিউটি জেগাতহে দেখাম আৰু কেনেকৈ কি হ'ব কি নাই তো ব'লক মুখখন ধুই লওঁ ফাইনেলি গাইজ মই ডিউটি আহি পাই গ'লোঁ বৰ্তমান সকলোখিনি কাম হৈ গৈছে ক'ত ফটো পঠিয়াব লাগে ওপৰত তলত আৰু কিছুমান কাম আছিলে সম্পূৰ্ণ হৈ গৈছে তো এইটো দেখিছে এইটো মোৰ ফায়াৰ প্লাণ্ট হয় ইয়াত মানে কি য'ত জুই চুই লাগিলে মানে ইয়াৰ পৰাই পানী পঠোৱা হয় ফায়াৰ টেংক আছে এইফালে আৰু ইয়াত পূৰা ডিটেইলছ আছে ইয়াত কিমান মটৰ লগা আছে কোনটো মানে পাৱাৰ HP পূৰা ইয়াতে মানে প্ৰজেক্টৰ নাম লিখা আছে সম্পূৰ্ণ ইয়াৰ ডিটেইলছ ইয়াতে চাৰ্টখনত দিয়া আছে তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম সম্পূৰ্ণখিনি দেখাম মই কি কৰোঁ কি নকৰোঁ আৰু ৰুমতনো কি কৰোঁ তো এইখিনিতে জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ আৰু সেইটো হৈছে নপঢ়া আৰু নুশুনা কৰি আজি নপঢ়া নুশুনা কৰাৰ কাৰণেই আমি আজি বাহিৰত 12 ঘণ্টা 15 ঘণ্টা 24 ঘণ্টালৈকে আমাৰ বাহিৰত থকা মানুহে কাম কৰি আছে আৰু সেই কামখিনি কৰি মেলি ঘৰৰ মানে পশুৰ পৰা ধৰি মানুহ জীৱ জন্তু আৰু সৰু ল'ৰা ছোৱালীৰ পৰা নিজৰ ফেমিলিটো বহুত কষ্টৰে খুৱাই আছে আৰু যিখিনি পঢ়া মানে উঠি আহিছে ল'ৰা সকলোৱে পঢ়িব লাগে নপঢ়িলে মানে এইবোৰে গতি হয় বাহিৰত আহি কাম কৰিব লাগিব অসমত হাজিৰা কৰি খাব লাগিব হাজিৰা কৰিলেনো কিমান পায় 300 350 পায় তাৰে ভিতৰত আমাৰ গোটেই যদি পৰিয়ালটো খুৱাবলৈ যায় 250-300 টকা খৰচাই আছে তো মানুহে বচাব কি বেমাৰ চাব কেনেকৈ তো আমি ইয়াত যেনেকৈ কৈ পাওঁ 550-500 ইয়াত 600-700 টকা পাওঁ আমাৰ ইয়াত গাড়ী খৰচা কৰাৰ পৰা ধৰি খোৱা বোৱা ইত্যাদি কৰি পিনি দিনটোত 300-350 খৰচা আছে আকৌ বেমাৰ আজাৰটো বেলেগেই আকৌ ঘৰত পঠোৱা তো সেইটো কাৰণে আমাৰ ইয়াত ৰাখিবলৈ বহুত কষ্ট হয় তো যিখিনি ল'ৰা এতিয়া পঢ়ি আছে সম্পূৰ্ণ পঢ়িব লাগে আৰু নপঢ়িলেতো দেখিছেই কেনেকুৱা কি কাম কৰিব লাগে মাক দেউতাককতো দেখিছেই তো তাৰে আশা ৰাখি সকলোকে মই পঢ়িবলৈতো কৈছোঁৱে আৰু বৰ্তমান মোৰ ডিউটিটো জইন হৈ গ'ল তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'বিলাকক লাইক কৰা নাই তো সকলোৱে লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তাৰে আশা ৰাখিলোঁ আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি মোৰ খাবলৈ টাইম হৈ গ'ল তো ব'লক মোৰ টিফিনটো লৈ আনো যিহেতু গাড়ী ডিগ্গিত সোমাই আছে আৰু খাই লওঁ আজিনো কি আছে আজিতো শুকান মাছ আৰু দাইল আছে শুকান মাছ আৰু দাইল বনাই আনিছিলোঁ শুকান মাছ ফ্ৰাই কৰিছিলোঁ আৰু দাইল বইল বনাইছিলোঁ তো ব'লক আমি দাইলটো আৰু মোৰ টিফিনটো লৈ আনো একেলগত তো এইফালেদি এনেকৈ কৰি যাব লাগিব জিন্দগী হে সফৰ হে সুহানা
লা লা মানে ডিউটিত মোৰ বিশেষ একো কাম নাথাকে, বহি থকা আৰু মটৰ টাইম অন কৰি থকা আৰু 2-1 ঘণ্টা কাম থাকে, বাকীটো টাইম মই বহিয়ে থাকিবলগীয়া হয়। তো যিহেতু মোৰ গাড়ীৰ ওচৰত মই পাই গ'লোঁ আৰু মই টিফিনটো লৈ লওঁ, যিহেতু মই গাড়ী ডিকিত থৈ দিছিলোঁ। ইয়াতো মেচিন চলি থাকে, মানে ধাম ধুম আৱাজ হৈয়ে থাকে। আৰু এইটো আমাৰ বাইক পাৰ্কিং, তো ইয়াতে টিফিনটো আছে মোৰ, আৰু ইয়াত কোনোবাই কাম চলাই আছে। তো যিহেতু এইটো এটা মোৰ মেচিন আছে STP, তো ব'লক ইয়াত অলপ মই মেচিনটো চাই লওঁ, তাৰপিছত টিফিনটো লৈ তাত আৰু দেখাই আছোঁ কেনেকৈ কৰি খাওঁ। আৰু মেচিনটো অলপ এতিয়া ৰেষ্ট দি দিছোঁ, মানে বহুত ৰাতিপুৱাৰ পৰা চলি আছোঁতো, গৰম হৈ গ'ল, মানে এতিয়া ৰেষ্টটো দি দিছোঁ। আৰু এইটো মেচিনৰ পৰা চাৰ্ট লগোৱা আছে, ক'ত কি কৰিবলগীয়া হয়। অলপ মোৰ টিফিনটো লৈ লওঁ আৰু সোনকালে খাবলগীয়া হয়, এতিয়া 12টা বাজিব, যিহেতু মই ৰাতিপুৱা নাখাওঁ। আৰু এইফালে এডজাষ্টাৰটো চলি আছে যে পূৰা মানে চাউণ্ড ওলাই আছে। আৰু এইফালে মোৰ ডিকিটো খুলি দাইল আৰু টিফিন লৈ লওঁ। তো আপোনালোকক দেখাই আছোঁ, তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। ব'লক যাওঁ টিফিনটো লৈ খাবলৈ। বৰ্তমান মোৰ খাবলৈ হৈ গৈছে, এতিয়া আৰু খাবলৈ আৰম্ভ কৰিম। যিহেতু ইয়াত টিফিন আছে, ইয়াৰ ভিতৰত চব্জি আছে আৰু এইটো আছে দাইল। যিহেতু পলিথিনত আনিবলগীয়া হৈছে, পলিথিনত মানে পৰি নাযায়। টিফিনত আনিলে মানে কি হ'ল, গাড়ীত ধাক্কা লাগি ইমান মানে ৰাস্তা বেয়া ন, সেইটো কাৰণে মানে পৰি যায়। তো সেইটো খাতিৰত পলিথিনত আনিবলগীয়া হৈছে। আৰু ব'লক আমি খানাটো খাই লওঁ, যিহেতু 11:30, এতিয়া 12টা বাজিব। আৰু মোৰ মানে ৰাতিয়ে মই ভাত খোৱা, ৰাতিপুৱা মই ভাত চাত নাখাওঁ কাৰণে এতিয়া ৰাতিপুৱা দুপৰীয়া ভাতটো সোনকালে খাবলগীয়া হয়। ব'লক আমি এতিয়া খাওঁ, যিহেতু মোৰ পানীও অনা আছে। দেখিছে নাই, এইফালে ড্ৰাইভাৰটোৰ কাৰণে কথা পাতি আছে, মোক চাই আছে, কিনো ভিডিঅ' বনাই থাকে সি বুলি। ব'লক আৰম্ভ কৰিম। বাবা, এইফালে আছে শুকান মাছ আৰু এইফালে আছে দাইল। তো এতিয়া মানে মোৰ জিভাৰ পানী ওলাই গৈছে, একদম মানে পেটে কুৰকুৰ কৰিছে। তো মই বৰ্তমান ভাতটো খাই লওঁ, ভাতটো খাই লৈ দেখাই আছোঁ কিনো হ'ব, কিনো নাই। তো এইখিনিতে এতিয়া চাওক, আমি দিনটো কাম কৰি পিনি দুপৰীয়া ভাতখন খাবলৈ লৈছোঁ, হয় নাই? কিন্তু কিছুমান ৰাস্তাত এনেকুৱা মানুহ আছে, খাবলৈ পোৱা নাই, এসাঁজ খালে এসাঁজলৈ চিন্তা হয়। তো তেহেঁতক আমি চিন্তা কৰি তো দুপৰীয়া ভাতমুঠি খাবলৈ লৈছোঁ। যাতে আপোনালোকেও যদি কেনেকুৱা কাৰোবাক সহায় কৰিব পাৰে তো নিশ্চয় কৰিব, তাৰে আশা ৰাখিলোঁ। আৰু ব'লক ভাতটো খাওঁ, বেছি নাই। তো দুপৰীয়া ভাতটো এতিয়া খাই লওঁ, মানে বহুত ভোক লাগিছে। মানে মই ৰাতিয়ে ভাত খোৱাটো, ৰাতিপুৱা মানে মই নাখাওঁ, মানে বেয়া লাগে। ব'লক ভাতটো খাই লওঁ। তো ফাইনেলি মোৰ যাবলৈ হৈ গ'ল। তো ব'লক তেতিয়াহ'লে দেখে মেৰা। আৰু ফাইনেলি মোৰ ছুটি হৈ গ'ল। তো ফাইনেলি আমি এতিয়া ৰুম পাই গ'লোহি। ৰুমত এটা বহুত কাম আছে, এইবিলাক বহুত মানে লেতেৰা হৈ আছে, সেইবিলাক এতিয়া চফা কৰি ভাত চাত বনাব লাগিব আৰু খাব লাগিব। তো এতিয়া আমি মোৰ ভাগৰ মানে কেইটামান বস্তু আনিবলৈ আছে। আমাৰ আলু নাই, দালো নাই, একো চব্জিও নাই, চব মানে খালী। তো এতিয়া বৰ্তমান মই যাওঁ আৰু লৈ আহোঁ বজাৰৰ পৰা কি পাওঁ, কি নাই আজিৰ কাৰণে। আৰু এইটো আছে আমাৰ মানে ইভিনিং টাইমৰ এইটো ভিউ। তো চলিয়ে हम लोग सब्जी लाते हैं। তো ব'লক চব্জিগিলা লৈ আনো, আৰু মই গাড়ী চাবি লৈ ল'লোঁ।
এইফালে আমাৰ গাড়ী हाँ घुसाएंगे घुसा दीजिए ফাইনেলি মই পাই গ'লোহি এডোখৰে আমাৰ হায়দৰাবাদৰ এডোখৰতে আমি থাকোঁ অলপ টাউন হয় তো বলক আমি লৈ লওঁ এতিয়া এইখন দোকানৰ পৰা ল'ম আৰু সেই তাৰ পৰা মাংস ল'ম তো বলক আলু ল'ব লাগে না 1 किलो साइज का बैग दीजिए तो थोड़ा आलू लेगा तो তেতিয়াহ'লে লৈ লওঁ আৰু নেকি তো ফাইনেলি মোৰ বস্তু লোৱা হৈ গ'ল এতিয়া বলক যাওঁ মাংস ল'লোঁ মাংসৰ পিছত আলু ল'লোঁ মছলা লৈ ল'লোঁ তো বলক এতিয়া যাওঁ নিজৰ জেগালৈ নিজৰ বাসগৃহলৈ তো বলক আমি এতিয়া পালোহি আৰু বস্তুবিলাক আনিলোঁ চিপছটো লৈ আহিছোঁ তো এতিয়া আমি আৰু বনাবলৈ আৰম্ভ কৰোঁ তো ভিডিঅ' চাই থাকক কেনেকৈ বনাওঁ কেনেকৈ খাওঁ তো বলক বনাবলৈ যাওঁ তেনেহ'লে ভাগৰ লাগি গ'ল বহুত দূৰৰ পৰা মানে বিল্ডিং উঠোঁতে মানে ভাগৰ লাগি যায় পূৰা ঐ তো ক কি হ'ল তোৰ হে তই ইয়াত যে শুই দিলিহি যে কেলা উঠো ओए তোর नाम की তোর नाम की चल चल बाहर তোর ঘর কোট